আসাম ইনফৰমেশ্যনৰ তৰফৰ পৰা আপোনালোকলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনাৰ যদি চুলি পকিছে, আপুনি নিশ্চয় চুলিখিনি ক'লা কৰাৰ কথা চিন্তা কৰিছে, নাইবা পকাটো ৰোধ কৰিবলৈ উপায় বিচাৰি ইউটিউবত চাৰ্চ কৰিছে। আৰু ইউটিউবত পোৱা অসংখ্য উপায়বোৰৰ কোনটো গ্ৰহণ কৰিব, তাক লৈ আপুনি বিভ্ৰান্তিত পৰিছে। সঠিক পদ্ধতি নিৰ্বাচন কৰাত ভুল কৰিলে চুলি ক'লা কৰাতকৈ আপুনি কিন্তু টকলা হোৱাৰ সম্ভাৱনাহে অধিক। কোনটো উপায় সঠিক হ'ব তাক নিৰ্বাচন কৰিবলৈ আমাৰ এই ভিডিঅ'টো শেষলৈকে চাওক। তাৰ আগতে যিসকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাবস্ক্ৰাইব কৰোঁতে কাষৰ বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব। আমাৰ চেনেলৰ যোগেদি সাময়িক প্ৰসংগ, ইতিহাস, বিজ্ঞান, খেল জগত, কৃষ্টি সংস্কৃতিৰ উপৰিও আপোনাৰ প্ৰয়োজনীয় অসংখ্য খবৰ পাই থাকিব। এতিয়া আহোঁ মূল বিষয়লৈ। পকা চুলি ক'লা কৰা বা পকাটো ৰোধ কৰাৰ সঠিক পদ্ধতি কি? তাৰ আগতে আমি জানি লওঁ চুলি কিয় ক'লা হৈ থাকে আৰু কিয় পকে। মানুহৰ শৰীৰত অসংখ্য হেয়াৰ ফলিকলছ বা কোষ থাকে। এই ফলিকলছবোৰে চুলিডাল গজায় আৰু মেলানিন নামৰ ৰঞ্জক পদাৰ্থৰ সৃষ্টি কৰে, যাৰ বাবে চুলিডাল ক'লা হৈ থাকে। সময়ৰ লগে লগে এই ফলিকলছবোৰে মেলানিন উৎপাদন নকৰা হয়, যাৰ বাবে চুলিডাল বগা হৈ পৰে, যাক আমি পকা বুলি কওঁ। অধ্যয়ন আৰু গৱেষণাই চুলি পকাৰ কাৰণসমূহ বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। ইয়াৰে প্ৰথম কাৰণটো হ'ল বয়স। এজন মানুহৰ বয়স 40 বছৰ পাৰ হোৱাৰ লগে লগে চুলি পকিবলৈ আৰম্ভ কৰে আৰু ই এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যদি 20 বছৰমান বয়সৰ পৰাই চুলি পকিবলৈ আৰম্ভ কৰিছে, তেন্তে ইয়াক অকালপক্কতা বুলি কোৱা হয়। আৰু এই অকালপক্কতাৰ কাৰণসমূহ গৱেষণাই কি ধৰণে দেখুৱাইছে আমি আপোনালোকলৈ আগবঢ়াইছোঁ। অকালপক্কতাৰ কাৰণ প্ৰথমতেই আহে ভিটামিনৰ অভাৱ। ভিটামিন B6, B12, বায়'টিন, ভিটামিন ডি আৰু ইৰ অভাৱত অকালতে চুলি পকে। বংশগত কাৰণতো অকালতে চুলি পকা দেখা যায় বুলি গৱেষণাত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও মানসিক চাপো এটা কাৰণ। মানসিক চাপে মেলানিন উৎপাদনৰ স্বাভাৱিক প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰে বুলি গৱেষণাই দেখুৱাইছে। কিছুমান বিশেষ চিৰিয়াছ ৰোগৰ বাবেও চুলি সোনকালে পকিব পাৰে। গৱেষণাই আৰু এটা তথ্য দেখুৱাইছে যে আমি যি চুলিত শ্বেম্পু কৰোঁ, সেই চুলিৰ ৰং কৰা ৰাসায়নিক পদাৰ্থও চুলি পকাৰ বাবে দায়ী। গতিকে চুলি ক'লা কৰিবলৈ কিবা উপায় অৱলম্বন কৰাৰ আগতে আপুনি নিশ্চিত হওক ওপৰৰ কোনটো কাৰণে আপোনাৰ চুলি পকিছে। তেতিয়াহে আপুনি সঠিক পদ্ধতি নিৰ্বাচন কৰিব পাৰিব আৰু সুফল লাভ কৰিব পাৰিব। আজিলৈ ইমানেই। আমাৰ চেনেল চাই থাকক। ধন্যবাদ।